আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক আৰু আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে টিয়কৰ সন্তান কংকন কিশোৰ দত্তই। টিয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে কৰ্মৰত আছিল এই শিক্ষকগৰাকী। আৰু এইগৰাকী কংকন কিশোৰ দত্তই নাছাৰ ৱেবছাইটত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। কংকনৰ লগতে অসমৰ আন তিনিজন শিক্ষক ক্ৰমে ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰাজীৱ ৰঞ্জন ধৰ, গংগাচৰণ ধনদা বিদ্যাশ্ৰম মধ্য ইংৰাজী বিদ্যালয়ৰ দেৱস্মিতা পাল আৰু সৰ্বশিক্ষা মিছন গুৱাহাটীৰ কুলদীপ সেনছোৱাই আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাৰ অন্তৰ্গত IASCৰ গ্ৰহাণু বা উল্কাপিণ্ড অনুসন্ধান অভিযানত অংশগ্ৰহণ কৰি সফলতাৰে 4টাকৈ উল্কাপিণ্ড চিহ্নিত কৰি নাছাৰ ৱেবছাইটত উল্কাপিণ্ডৰ পৰ্যবেক্ষক আৱিষ্কাৰক হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। এই কাৰ্যত তেওঁলোকে আমেৰিকাৰ হাৱাইত থকা পান ষ্টাৰ টেলিস্কোপৰ পৰা মহাকাশৰ ফটো সংগ্ৰহ কৰি বিশেষ কম্পিউটাৰ প্ৰগ্ৰেমৰ সহায়ত বিশ্লেষণ কৰিছিল। আমাৰ এই নাছাৰ যি ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন এই কাৰ্যসূচীত আমি ভাৰতৰ বিপনেট ক্লাবৰ হৈ আমি অসমৰ পৰা 4জন শিক্ষকে অংশগ্ৰহণ কৰিছিলোঁ। সেইকেইজন হ'ল ৰাজীৱ ৰঞ্জন ধৰ ছাৰ, কুলদীপ সেনছোৱা ছাৰ, দেৱস্মিতা পাল বাইদেউ আৰু মই। আৰু এই কাৰ্যসূচীত কি কৰা হৈছিলে যে নাছাৰ যি পেন ষ্টাৰ্ছ টেলিস্কোপ আছে সেই টেলিস্কোপৰ পৰা কিছু তথ্য কিছু চিত্ৰ আমাক দিয়া হৈছিলে। সেই ইমেজসমূহ আমি এনালাইচিছ কৰিব লগা হৈছিলে আৰু তাৰ পৰা উলিয়াব লগা হৈছিলে যদি তাত কিবা উল্কাপিণ্ড অনাৱিষ্কৃত হৈ আছে নেকি। আৰু সৌভাগ্যক্ৰমে আমাৰ অসমৰ টীমটোৰ ফালৰ পৰা আমি 4টাকৈ তেনেকুৱা ধৰণৰ উল্কাপিণ্ড আমি চিহ্নিত কৰিছিলোঁ আৰু সেই বিষয়ে নাছাক ৰিপৰ্ট ছাবমিট কৰিছিলোঁ। আৰু পিছত নাছাই আমাক জনাইছিলে যে হয় আমি ঠিকেই সেই ৰিপৰ্ট ছাবমিট কৰিছোঁ। আৰু সেই 4টা উল্কাপিণ্ডৰ প্ৰথম পৰ্যবেক্ষক হিচাপে আমাক 4জনকে স্বীকৃতি প্ৰদান কৰিছে আৰু ইতিমধ্যে তেওঁলোকে আমালৈ চাৰ্টিফিকেটো প্ৰদান কৰিছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। মোৰ বিশেষকৈ পৰিকল্পনাটো হ'ল যে পৰৱৰ্তী সময়ত যাতে কেৱল আমিয়ে নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই প্লেটফৰ্মখনলৈ লৈ যাব পাৰোঁ। আৰু ইয়াৰ পিছৰ কেম্পেইনত মই ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এই প্লেটফৰ্মখনত চিনাকি কৰি দিয়াৰ বাবে মোৰ প্ৰচেষ্টা অব্যাহত থাকিব। বিশ্লেষণ কৰি পোৱা প্ৰতিবেদন IASCক যোগান ধৰিছিল। তেওঁলোকে দলীয়ভাৱে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অন্তৰ্গত স্বতন্ত্ৰীয় সংস্থা বিজ্ঞান প্ৰচাৰৰ হৈ কাম কৰিছিল। তেওঁলোকৰ এই সফলতাক সমগ্ৰ অসমৰ বিদ্বান মহলে আদৰণি জনাইছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।